প্ৰশ্ন এটা কিন্তু উত্তৰ বহুতো, তেনেকুৱা কিবা প্ৰশ্ন আছেনে? এটা প্ৰশ্ন কিন্তু উত্তৰ আমি কেইবাটাও দিব পাৰোঁ, তেনেধৰণৰ বহু প্ৰশ্ন আছে। তাৰ ভিতৰত আজি এটা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালোঁ। ওপৰত আপোনালোকে 3টা চাৰ্কল দেখিছে, তাৰে দ্বিতীয় আৰু তৃতীয় চাৰ্কল দুটাত 2টা আখৰ বহুৱাই থোৱা আছে। এতিয়া আপোনাৰ দায়িত্ব প্ৰথম যিটো চাৰ্কল আছে তাত এটা আখৰ বহুৱাই দিয়াৰ। তাৰ পাছত দেখিব সেইটো এটা ধুনীয়া ছোৱালীৰ নাম হৈছে। গতিকে আপোনাৰ মনত তেনেকুৱা যদি কিবা নাম আহিছে কোনো ধুনীয়া ছোৱালীৰ, আখৰটো প্ৰথম আখৰটো 3টা আখৰৰ বহুৱাই চাওক, দেখিব এটা ধুনীয়া শব্দ হৈছে। গতিকে আপোনাৰ মনলৈ যি আখৰটো আহিছে সেই আখৰটোৰে যিটো নাম হৈছে সেই নামটো আমাৰ কমেণ্ট বক্সত লিখক আৰু আপোনাৰ বুদ্ধিমত্তাৰ পৰিচয় দিয়ক। লগতে কৈ থওঁ এইটো এটা বিশেষ্য পদ হ'ব, কাৰণ যিটো নাম মাত্ৰেই বিশেষ্য, গোটেই ছোৱালীয়ে যদি নাম বুজাইছে গতিকে সেইটো বিশেষ্য পদ হ'ব। আহক বেছি দেৰি নকৰিব, কমেণ্ট কৰক। ধন্যবাদ।